Hello everyone, welcome back to my channel. আৰু মই যোৱাকালি সোমবাৰ আছিলে আৰু যোৱাকালি মই এটা ইমান ধুনীয়াকৈ ব্লগ বনাইছোঁ, ভিডিঅ' বনাইছোঁ, এডিট কৰিছোঁ। তাৰপিছত ৰাতি 9টা বজাত আপলোড কৰিব গৈছোঁ। যেতিয়া আপলোড নহয় ভিডিঅ'টো। তাৰপিছত মই ভাবিছোঁ কিয় আপলোড নহ'ল, যেতিয়া চালোঁ তো মোৰ ডেইলি ডাটাটো শেষ হৈ গ'ল। তাৰপিছতে মই কি কৰিলোঁ, 12টা বজাৰ পৰা ভাবিছোঁ আৰু আপলোড কৰি দিওঁ, কাৰণ 12টা বজাৰ পিছততো ভিডিঅ'টো আপলোড হৈয়ে যাব, কাৰণ নেট আহি যাব নতুনকৈ। তো সেইটো কাৰণে 12টাৰ পিছত আপলোড কৰিব যাওঁতে সেইটো ফেইলে দেখাই আছে আৰু হোৱাই নাই আৰু আপলোডে নহ'ল। তো এনেকুৱা খং উঠিছে, এনেকুৱা মন চন বেয়া লাগি গৈছে। ইমান কষ্ট কৰি ভিডিঅ' এডিট কৰা, ভিডিঅ' শ্বুট কৰা, তাৰপিছত আপলোড কৰিবৰ কাৰণে ৰখি থকা, ইমান সময় যায় এটা ভিডিঅ'ত। আৰু তাৰ উপৰি যদি এনেকুৱাকৈ আপলোডে নহয়, মাথাটো বেয়া হৈ যায়। চ' সেইটো কাৰণে মই কি কৰিছোঁ, কালিৰ ভিডিঅ'টো আৰু ইণ্টাৰেষ্টিং কথা, মই যে পিছত সেইটো ভিডিঅ' আপলোড কৰিম। মই ভিডিঅ'টো যেতিয়া যোৱাকালি 9টামান বজাত যেতিয়া ভিডিঅ'টো আপলোড কৰিব লৈছোঁ, তাৰে পিছতে মই কি কৰিছোঁ, মোৰ মোবাইলৰ ষ্ট'ৰেজ ফুল হৈ গ'ল। তো মই কি কৰিছোঁ, মোবাইলটো পৰা যিখিনি ফেচবুকৰ ভিডিঅ'জ আছিলে বা ইনষ্টাগ্ৰামৰ ভিডিঅ'জ আছিলে, তো গোটেইখিনি এনেকৈ ডিলিট কৰি দিলোঁ, ষ্ট'ৰেজটো ক্লিন কৰিবৰ কাৰণে। কিন্তু কি হ'ব, তাতে মোৰ সেই এডিট কৰা ভিডিঅ'টো গুচি গ'ল। তো মোৰ নহ'লে আপলোডে নহ'ল। চ' মই আজি এইটো ভিডিঅ' মঙলবাৰে আৰু বনাই আছোঁ। আপোনালোকে চাগে ভাবিছে যে ডেইলি ভিডিঅ' আপলোড কৰে তো দিনটো কি কৰি থাকা, যে অকল ভিডিঅ'ই বনাই থাকা নেকি? মই অকল ভিডিঅ'ই বনাওঁ। আৰু সঁচা কথা ক'ব গ'লে ভিডিঅ'তে বহুতখিনি সময় পাৰ হৈ যায়। ভিডিঅ' শ্বুট কৰা, এডিট কৰা, আপলোড কৰা, বহুত সময় লাগে এটা ভিডিঅ' আপলোড কৰিবৰ কাৰণে। তো মই ভাবিছোঁ যে এতিয়াৰে পৰা মই উইকত 3টামান লং ভিডিঅ' আপলোড কৰিম। যেনেকৈ আজি কৰিছোঁ, আজি এইবাৰ মঙল, বুধ, বৃহস্পতিবাৰ এটা কৰিম আৰু শনিবাৰ এটা কৰিম, এনেকৈ ভিডিঅ' আপলোড কৰিম। আৰু তাৰপিছত বাকী কেইদিন শ্বৰ্টছ ভিডিঅ' আপলোড কৰিম, যাতে শ্বৰ্ট ভিডিঅ' অলপমান মোৰ আপগ্ৰেড হওক। আৰু ইউটিউব চেনেলত কেতিয়াবা পিকচাৰ কোৱালিটি বহুত মেটাৰ কৰে। তো মই এটা আইফোন ল'ম বুলি ভাবিয়ে আছোঁ, অতীতৰ পৰা ভাবিয়ে আছোঁ, কিন্তু মোৰ আইফোনটো লোৱা হোৱা নাই। কিন্তু মই নেক্সট ইয়াৰ 2025ত আইফোন এটা ল'বই লাগিব, কাৰণ মোৰ কামেই হ'ল মোবাইলত। আৰু সেইটো কাৰণে এতিয়া মই আজিৰে পৰা OLXত এইটো ফোন দি দিছোঁ, কাৰণ কোনোবাই যদি ল'ব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰিব। আৰু তো আহি আছে, বহুত মেছেজ আহিছে, কিন্তু সিমান দাম দিয়া নাই আৰু কম দি আছে। আৰু সেই কম দামৰ কাৰণে মই দিব খোজা নাই। তো মই উঠিছোঁ জাষ্ট অলপ আগত, উঠিয়ে ব্ৰাছ ট্ৰাছ কৰি ল'লোঁ আৰু এতিয়া চাহটো বনাই আছোঁ, চাহটো খাম। তাৰপিছত দেখাইছোঁ বাৰু আজিৰ দিনটো কি কৰোঁ। আজি মঙলবাৰ হয় আৰু এইটো ভিডিঅ' অলপ দীঘল হ'ব পাৰে, কাৰণ মই এতিয়াৰ পৰা অলপ দীঘল ভিডিঅ' আপলোড কৰিম, অলপ ডিটেইলছত বস্তুখিনি দেখাম। তো আপোনালোকেও চাই ভাল পাব, ব'ৰ নাখাব। অলপ শ্বৰ্ট দেখালে মানুহ ব'ৰ খাই যায়, কি আছে বুজি নাপায় ন, ৰিলেট কৰিব নোৱাৰে। তো সেইটো কাৰণে অলপমান দীঘলকৈ ভিডিঅ' এটা বনাই দিম, যিহেতু মই 2 দিন গেপ দি আপলোড কৰিম। তো সেইটো কাৰণে। তো আজি কি, কালি আনিছিলোঁ মাছ, ভাঙন মাছ। কালি আনিছিলোঁ ভাঙন মাছ, আৰু ভাঙন মাছটো কাটাৰ পৰা, ভাজাৰ পৰা এভৰিথিং মই দেখাইছোঁ ভিডিঅ'টোত। তাৰপিছতে আৰু বহুত কিবা কিবি দেখাইছিলোঁ, কিন্তু আপলোডে নহ'ল, মাই বেড। আৰু যেতিয়াৰ পৰা এক্সাৰচাইজ কৰিব লৈছোঁ, তেতিয়াৰ পৰা সময়টো বহুত প্ৰব্লেম হয় মিলাবৰ কাৰণে। ভিডিঅ' বনাব, এক্সাৰচাইজ কৰিব, তাৰপিছত ঘৰৰো কাম থাকে এইবোৰ, তাৰপিছত বাহিৰতো ওলাই যাব লগা হয়, মোৰ প্ৰমোশ্যনৰো কাম থাকে, সেইবোৰ বহুত দিগদাৰ হৈ যায়। তো মই ভাবিছোঁ যে শ্বৰ্ট ভিডিঅ' বনালে অলপমান শ্বৰ্টতো হ'ব বস্তুটো, আৰু লং ভিডিঅ' বনালে এনেকৈ কৈ থাকিব লাগে। আৰু শ্বৰ্ট ভিডিঅ' বনালে 2-3টা ভিডিঅ' আপলোড কৰি দিয়া, 1-2 ঘণ্টাৰ ভিতৰত শ্বুট কৰি লোৱা। তো সেয়াই আৰু। আপোনালোকে চাগে ৰুমটো পূৰা ধোঁৱা পাইছে, কাৰণ মই এতিয়া চাকি জ্বলাইছোঁ আৰু
ধূনা লগাইছোঁ চ' সেইটো কাৰণে পূৰা ৰুম ধোঁৱা ধোঁৱা হৈ আছে তো আজি মঙলবাৰ হয় আৰু মঙলবাৰে মই মানে চাকিটো দিওঁৱেই মঙলবাৰ আৰু সোমবাৰ চ' কালিও দিছিলোঁ কিন্তু ভিডিঅ' নাহিল ভিডিঅ'টো এনেকুৱা প্ৰব্লেম হৈ গ'ল চ' এইটো কাৰণে এতিয়া আজিও দিলোঁ তো মোৰ মন্দিৰটোনো কি দেখাম ছটা মোটা এটা সৰুকৈ মূৰ্তি বহাই মানে মই খালি চাকি দিবৰ কাৰণে আৰু মন্দিৰটো বনাইছোঁ চ' চিম্পলকৈ তো সেয়াই এতিয়া দুপৰীয়া মই ফ্ৰুটছ খাইছিলোঁ কাৰণ আজি চব্জি বনোৱা আছিলে মাছ আৰু মাছ মানে ভাজি থোৱা আছিলে কালিৰে দেখাইছোঁ ৰ'ব এয়া এপল আধা কাটি খাইছোঁ আধা আছে আৰু এয়া মাছ ফ্ৰাই আৰু এইটো হ'ল খেজুৰো খালোঁ এপেলো খালোঁ কিন্তু দুপৰীয়া ভালকৈ ভাত খোৱা নহ'ল কাৰণ মাছটো খাই মানে মঙলবাৰে আৰু সোমবাৰ আৰু মঙলবাৰে মাছ মাংস খাই এনেকৈ পূজা দিব ভাল নালাগে গধূলি সময়ত চ' সেইটো কাৰণে খোৱা নাই ৰাতিকৈ বনাম আৰু ৰাতিকৈ খাম চ' সেয়াই ৰাতিপুৱাটো মোৰ পূজা দিয়া নহয় কাৰণ ৰাতিপুৱা সময়ত মই টাইমত একো কৰিবই নোৱাৰোঁ চ' সেইটো কাৰণে গধূলি ভালকৈ পূজা দিলেও তো সেইটো কাৰণে মাছ মাংস খাই অলপ পূজা চূজা কৰিব ভাল নালাগে তো সেইটো কাৰণে সোমবাৰ আৰু মঙলবাৰে মই মাছ মাংস নোখোৱাকৈ চাকিটো দিওঁ আৰু তো সেয়াই এতিয়া গা পা ধুলোঁ চাকি তাকি দিলোঁ এতিয়া আৰু কি আৰু এতিয়া 9টাৰ আগত ভিডিঅ'টো আপলোড কৰি দিম কাৰণ 9টাৰ আগে আগে আপলোড কৰিব লাগিব নহ'লে আৰু ছেইম প্ৰব্লেম হ'ব কালিৰ নিচিনা তো সেয়াই আৰু ভিডিঅ' চাই থাকিব কেনেকুৱা লাগে জনাব বাকী মই কৈছোঁ আপোনালোকক যে মই 2 দিনৰ মূৰে মূৰে এনেকুৱাকৈ ভিডিঅ' আনিম সদায় সদায় ভিডিঅ' নানো আপোনালোকৰ লগতো মানে আপোনালোককো অলপ টাইম দিম যে ভিডিঅ'টো চাওক আৰু দুদিনমান মূৰত দিলে ভিডিঅ'টো চাব সময় পাব আপোনালোকৰ তাতো আহিব ছাজেষ্ট কৰিব চ' সেইটো কাৰণে